প্ৰেম, ভালপোৱা, লাভ। হোৱাট ইজ লাভ? প্ৰেমৰ অৰ্থ কি? প্ৰেমৰ বাবেই জীৱৰ সৃষ্টি। প্ৰেম অবিহনে যেন জীৱনটো এখোজো আগবাঢ়িব নোখোজে। জীৱনটো প্ৰেমৰ বাবেই সৃষ্টি, প্ৰেমৰ বাবেই চলি থাকে আৰু প্ৰেমতে বিলীন হৈ যায়। এই পৃথিৱীৰ সকলো সমস্যাৰ কাৰণেই প্ৰেমেই হয়। যেতিয়া কোনো এটা বস্তুৰ প্ৰতি বেছিকৈ প্ৰেম হয় সেয়া লোভ। যেতিয়া কাৰোবাৰ প্ৰতি প্ৰেম হয় সেয়া মায়া আৰু মোহ। আৰু যদি নিজৰ প্ৰতি বেছিকৈ প্ৰেম হয় তেতিয়া সি অভিমান বা অহংকাৰ। মানুহৰ জীৱনত প্ৰেম সকলোৰে হয়। ই এক স্বৰ্গীয় অনুভূতি। এজন বোবা বা কথা ক'ব নজনা লোকে মুখেৰে ব্যক্ত কৰিব নোৱাৰিব পাৰে, কিন্তু তেওঁৰ হৃদয়েও প্ৰেম কি সেয়া অনুভৱ কৰিব পাৰে। কোনোবাই চকুৰে নেদেখিব পাৰে আৰু কোনোবাই মুখেৰে কথা ক'ব নোৱাৰিব পাৰে, কিন্তু প্ৰেম আৰু ভালপোৱা কি বস্তু সেয়া ভালকৈ অনুভৱ কৰিব পাৰে। প্ৰেমে হৈছে জীৱনৰ আধাৰ। যাৰ জীৱন প্ৰেমেৰে পৰিপূৰ্ণ তাৰ জীৱনটো শান্তিৰে পৰিপূৰ্ণ। এই প্ৰেম আৰু ভালপোৱাই মানুহৰ জীৱনত বাৰুকৈ প্ৰভাৱ পেলায়। এটা লিংগৰ বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হোৱাকে সাধাৰণ ভাষাত লাভ বুলি কোৱা হয়। সি ওৱান ছাইডেটো হ'ব পাৰে বা বথ ছাইডেটো হ'ব পাৰে। যেতিয়া কাৰোবাক দেখি ভাল লাগে, কথা পাতি থাকিবলৈ মন যায়, সকলো সময়তে সংস্পৰ্শত থাকিবলৈ মন যায়, সেয়া অনলাইনে হওক বা অফলাইনে হওক, তেতিয়া তাক লাভ বুলি ক'ব পাৰি। প্ৰেম আৰু প্ৰেমৰ যি অনুভৱ সেয়া পৃথিৱীৰ আটাইতকৈ শক্তিশালী শক্তিসমূহৰ ভিতৰত এটা। ইয়াক কেৱল অন্তৰেৰে অনুভৱহে কৰিব পাৰি। ইয়াক চুবও নোৱাৰি, দেখুৱাই দিবও নোৱাৰি। তেন্তে কি এই প্ৰেম? কি এই ভালপোৱা? কাক কোৱা হয় সঁচা প্ৰেম? প্ৰেমৰ বাবেই কিয় সৃষ্টি হয় বা প্ৰেমৰ বাবেই কিয় ধ্বংস? সকলো কথা ক'বলৈ চেষ্টা কৰিম, সেয়েহে ভিডিঅ'টি শেষলৈকে চাই থাকিব। এতিয়ালৈকে যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। যদি ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰাৰ লগতে কমেণ্ট কৰিবলৈ নাপাহৰে যেন। প্ৰেম। প্ৰেম হৈছে পৃথিৱীৰ আটাইতকৈ নিৰ্মল অনুভৱ। লাভ ইজ দ্য পিউৰেষ্ট ফিলিং ইন দ্য ৱৰ্ল্ড। যাৰ লগত এই দুটা আখৰযুক্ত প্ৰেম শব্দটো আছে তেওঁৰ লগত পৃথিৱীৰ সকলোতকৈ ডাঙৰ ভাণ্ডাৰ আছে। প্ৰেমে মানুহক পূৰ্ণতা প্ৰদান কৰে। এই প্ৰেমৰ বাবেই কাৰোবাৰ জীৱনত ছাকচেছ আহে আৰু কাৰোবাৰ জীৱনত ধ্বংস। প্ৰেমৰ বাবেই জংকী পানৈৰ মৃত্যু, প্ৰেমৰ বাবেই ত্ৰয় নগৰৰ ধ্বংস, প্ৰেমৰ বাবেই তাজমহলৰ সৃষ্টি। আৰু এই প্ৰেমৰ নামেই দেৱদাস আৰু এই প্ৰেমৰ নামেই ধড়কন। প্ৰেমৰ অৰ্থ এইটো নহয় যে কাৰোবাৰ পৰা জবৰদস্তি পাবলৈ চেষ্টা কৰিব। প্ৰেম এইটোও নহয় যে কাৰোবাৰ পৰা জোৰকৈ কাঢ়ি আনিব। আচলতে প্ৰেম কৰিব নোৱাৰি। হয়, প্ৰেম কৰিব নোৱাৰি। ই হৈ যায়। ইয়াৰ ফিলিংছ নিজে নিজে মানুহৰ আহিবলৈ ধৰে। কাৰোবাক যদি জোৰকৈ ভাল পাবলৈ বিচাৰিছে সেয়া স্বাৰ্থ। হয়তো আপুনি তেখেতৰ কিবা এটা বিশেষ বস্তুৰ প্ৰতি আকৰ্ষিত হৈছে। এয়া প্ৰেম নহয়। প্ৰেম হ'ল হৃদয়ৰ খেল। এই খেল সঁচা অন্তৰেৰে যিয়ে খেলি যায় তেওঁ জিকি যায়। এই পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰে প্ৰেমৰ যি গুৰুত্ব সেয়া বেলেগ বেলেগ। যেনে কিছুমানৰ বাবে প্ৰেম হ'ল দিনে ৰাতিয়ে কাৰোবাক ভাবি থকা, তেখেতৰ কথা ভাবি ভাবি ৰাতি টোপনি নহা আৰু খাবলৈ মন নোযোৱা, সকলো বস্তুতে তেওঁৰ ৰিফ্লেকশ্যন দেখা পোৱা। কিছুমানৰ বাবে এই প্ৰেম ইমান ভাল লগা যে পাগলৰ দৰে যেতিয়াই ফ্ৰেণ্ডছক লগ পায় তেওঁৰ কথাকে ক'বলৈ আৰম্ভ কৰা, তেওঁৰ কথাকে ভাবি কাম বন একোতে মন নবহা। কিছুমানৰ বাবে প্ৰেম হ'ল তেওঁৰ অবিহনে একো বস্তুৱে ভাল নলগা। এনে অনুভৱ হয় যেন তেওঁৰ অবিহনে এই সংসাৰৰ সকলো বস্তুৱে অসাৰ। আৰু আন কিছুমানৰ বাবে প্ৰেম হ'ল কাৰোবাক চাই থাকি ভাল লগা, চালে যেন চায়ে থাকিবলৈ মন যায়। যিটো বাটেৰে তেওঁ অহা যোৱা কৰে সেই বাটত ৰৈ তেওঁক চাবলৈ অপেক্ষা কৰা। তেওঁ যদি এবাৰো আপোনালৈ চায় আপোনাৰ অন্তৰখন শীতল হৈ পৰা সেই অনুভৱটোৱেই প্ৰেম। কাৰোবাৰ সুন্দৰতা দেখি যদি ভাল লাগিছে সেয়া প্ৰেম নহয়। কাৰোবাক দেখি যদি বাহ ধুনীয়া লাগিছে, বাহ কি মাল, সেয়া প্ৰেম নহয়, আকৰ্ষণ। আপোনাৰ এই আকৰ্ষণ অতি খন্তেকীয়া। খন্তেকীয়া আকৰ্ষণ বহুতৰে প্ৰতি আহিব পাৰে, কিন্তু সঁচা প্ৰেম এবাৰেই হয়। আপোনাৰ অন্তৰে যদি ভালপোৱাজনক আপোন কৰি ল'ব পৰা নাই তেন্তে সেই প্ৰেম হ'ব নোৱাৰে। প্ৰেমৰ অৰ্থ এইটোহে যে যেতিয়া তেওঁ আপোনাৰ ওচৰত থাকিব তেতিয়া আপোনাৰ জীৱনটো সম্পূৰ্ণ যেন অনুভৱ হ'ব। সঁচা প্ৰেমিক সেইজনেহে যিজনে নিজৰ প্ৰতিচ্ছবি তেওঁৰ তাত দেখা পাব। সেই প্ৰেমেই বা কি য'ত আপোনাৰ কিবা স্বাৰ্থ থাকে, সেই প্ৰেমেই বা কি য'ত কাৰোবাৰ মতলব থাকে। সঁচা প্ৰেমত কেতিয়াও স্বাৰ্থ নাথাকে, সঁচা প্ৰেমত কেতিয়াও প্ৰতিশ্ৰুতি নাথাকে। প্ৰেমে নিবিচাৰে জাত পাত, প্ৰেমে নিবিচাৰে ধনী দুখীয়া, প্ৰেমে নিচিনে বয়স। কাৰোবাক ধুনীয়া দেখিলেই ভাল পাব নোৱাৰি,
কাৰোবাক ভাল পাওঁ বুলিয়েই ভাল পাই পেলাব নোৱাৰি প্ৰেম ভালপোৱা সকলো হৃদয়ৰ খেল যেতিয়াই দুটি আত্মাৰ মিলন হ'ব তেতিয়াই প্ৰেমৰ সৃষ্টি হ'ব প্ৰেম তেতিয়াই সৃষ্টি হ'ব যেতিয়া আপুনি কাৰোবাক অন্তৰেৰে বিচাৰিব আৰু সন্মান দিব তেওঁ যিয়ে নহওক যেনেকুৱাই নহওক অন্তৰেৰে আঁকোৱালি ল'ব কিন্তু কিছুমানৰ বাবে এই প্ৰেম কেৱল নিজৰ স্বাৰ্থ পূৰণৰ আহিলাহে মাথো এনে কিছুমান লোকৰ বাবে এই পবিত্ৰ প্ৰেম শব্দটি আজি বদনামী সিহঁতৰ উৎপাদতে আজি সৃষ্টি সঁচা প্ৰেম ভাৰ্চাছ মিছা প্ৰেম সিহঁতৰ বাবে ই মাত্ৰ টাইম পাছ এনেধৰণৰ প্ৰেমত হোলীৰ পিছত যেনেকৈ হোলী ৰং গুচি যায় ঠিক তেনেকুৱাই হয় সেই কোৱা শুনিছোঁ হেনো সঁচা প্ৰেম সদায় ছেক্সৰ পিছতহে গম পোৱা যায় যেতিয়া নিজৰ স্বাৰ্থ পূৰণ হ'ব তেতিয়াই তাৰ আচল স্বৰূপটো ওলাই পৰে সি যি কি নহওক সঁচা প্ৰেম সদায় থাকিবই ই কেতিয়াও হেৰাই নাযায় কিন্তু কৰবাত যেন এইটো সত্য যে আপুনি যিমান শুদ্ধপথত থাকিলেও প্ৰেমে কেতিয়াবা বহুত বেয়াকৈ বিশ্বাসঘাতক কৰি যায় দি যায় বহুতো ভাল লগা আৰু বেয়া লগা স্মৃতি জীৱনৰ শেষ মুহূৰ্তলৈকে সেই স্মৃতিবোৰ স্মৃতি হৈয়ে থাকি যায় মাথো কৰি যায় সেই ভাল লগা মুহূৰ্তবোৰৰ স্মৃতি ৰোমন্থন হয়তো হৈ পৰে কেতিয়াবা নষ্টালজিক সেয়ে হয়তো কয় প্ৰেম অমৰ বুলি নিশ্চয়কৈ প্ৰেম অমৰে হয় যেতিয়ালৈকে পৃথিৱীত মানৱ জাতি থাকিব প্ৰেমো সিমান দিনেই থাকিব ভিডিঅ'টি কেনেকুৱা পালে জনাব আজিলৈ এৰিছোঁ পুনৰ লগ পাম থেংক ইউ গুড বাই